নমস্কাৰ বন্ধুসকল, দীপজ্যোতি সোণাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কুকাৰত বনোৱা চিকেনৰ ৰেচিপি দেখুৱাব খুজিছোঁ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ব্ৰইলাৰ মাংস 500 গ্ৰাম ধুই লৈ তাৰ লগত নিমখ, হালধি, মিট মছলা, ৰেড চিলি, মিঠাতেল দি মেৰিনেট কৰি 1.5 ঘণ্টা 2 ঘণ্টাৰ বাবে থৈ দিছোঁ। পকা বিলাহী দুটা ৰুকি লৈছোঁ। দুটা ডাঙৰ চাইজৰ পিঁয়াজ মই ৰুকি লৈছোঁ। আদা নহৰু পেষ্ট লৈছোঁ। লং ইলাচি খুন্দি লৈছোঁ আৰু দুটা মিডিয়াম চাইজৰ আলু এনেদৰে কাটি লৈছোঁ। প্ৰথমতে মই কুকাৰ এটা বহুৱাই গৰম হ'বলৈ দিছোঁ। গৰম হৈ অহাৰ লগে লগে মই এতিয়া তাত মিঠাতেল ঢালি দিছোঁ। এয়া আপোনালোকে ভিডিঅ'ত দেখিছে, এনেদৰে আপোনালোকে মিঠাতেল ঢালি দিব। মই প্ৰায় 8-9 টেবুল স্পুন মই মিঠাতেল দিছোঁ। আপোনালোকে জোখমতে লৈ ল'ব। এয়া তেলখিনি গৰম হৈ আহিবলৈ ধৰিলে তেলখিনি গৰম হৈ আহিছে। এতিয়া মই তাত এই ৰুকি লোৱা মই পিঁয়াজখিনি দি দিছোঁ। ৰুকি লোৱা পিঁয়াজখিনি দি লৈ আৰু অলপমান মই এতিয়া এই ৰুকি লোৱা পিঁয়াজখিনি মই তেলখিনিত ভাজিম। দুই মিনিটমান ভজাৰ পিছত এতিয়া মই তাত পেষ্ট বনাই থৈ দিয়া আদা নহৰুখিনি দি দিছোঁ আৰু তাত মই লং ইলাচি খুন্দি ৰখা লং ইলাচিখিনি দি দিছোঁ। এতিয়া এইখিনি আকৌ মই ইয়াত মিহলি কৰি মই আকৌ ভাজিম। ইয়াত আপোনালোকে ভিডিঅ'ত দেখিছে। এতিয়া মই তাত নিমখ 1 চামুচ দিছোঁ আৰু হালধি 1 চামুচ দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু আকৌ পুনৰ এইখিনি মই মিহলি কৰি আকৌ ভাজিম। মই মিহলি কৰি দিছোঁ এইদৰে। দুই মিনিটমান ভজাৰ পিছত মই ইয়াত দিছোঁ ৰেড চিলি 1 চামুচ দিছোঁ আৰু দিম মই এতিয়া গৰম মছলা 1 চামুচ দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। আকৌ এইখিনি মই পুনৰ মিহলি কৰিম এনেদৰে। এতিয়া আকৌ মই তাত দিছোঁ এয়া জিৰা পাউডাৰ। আপোনালোকে ভিডিঅ'ত দেখিছে। আকৌ পুনৰ মই এনেদৰে আকৌ মিহলি কৰি দিছোঁ। ইয়াৰ লগতে আপোনালোকে মিট মছলা দিব। মই দিওঁতে ভিডিঅ' কৰিবলৈ পাহৰিলোঁ, মানে কাট খাই গ'ল। এই গোটেইখিনি 2 মিনিটমান ভজাৰ পিছত এয়া মই ৰুকি লোৱা বিলাহীখিনি দি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু দি এনেদৰে লৰাই দিব লাহে লাহেকৈ। আপোনালোকে এই বিলাহীখিনি দি পিনে ৰুকি লোৱা বিলাহীখিনি দি পিনে এনেদৰে লৰাই দিব। তিনি মিনিটমান এই বিলাহীখিনি এনেদৰে ভজাৰ পিছত মই এতিয়া তাত মেৰিনেট কৰি ৰখা মাংসখিনি দিম। এয়া মাংসখিনি মই দিছোঁ আৰু এইখিনি পুনৰ এনেদৰে লৰাই দিম। আপোনালোকে ভিডিঅ'ত দেখিছে। এইদৰে লৰাই গোটেইখিনি মিক্স কৰি দিব। এই গোটেইবোৰ ভাজি এনেদৰে মিহলি কৰি পিনে আপোনালোকে কুকাৰ ঢাকনিখন এনেদৰে এনেই ওপৰত জপাই দিব। 3 মিনিটমানৰ পিছত কুকাৰ ঢাকনিখন এৰুৱাই পুনৰ মই এনেদৰে লৰাই ভাজি আছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। এনেদৰে লৰাই আকৌ 3 মিনিটমানৰ পিছতে আকৌ এনেদৰে ভাজিব লাগে লৰাই। এয়া মই ভাজি আছোঁ। আকৌ পুনৰ মই এইখিনি ঢাকি ৰাখিম। 2 মিনিটমানৰ পাছত উলিয়াই চাইছোঁ। এয়া মাংসখিনি লাহেকৈ সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া এই সিজিবলৈ আৰম্ভ কৰোঁতে এতিয়া মই লাহেকৈ কাটি ৰখা
আলু কেইটুকুৰা মই ইয়াত দি দিম। এয়া আপোনালোকে ভিডিঅ'ত দেখিছে আৰু এনেদৰে মিহলি কৰি দিম গোটেইবোৰ। এয়া আপোনালোকে ভিডিঅ'ত দেখিছে এনেদৰে লাহে লাহে কৰি গোটেইবোৰ মিহলি কৰি দিব লাগে। আৰু অলপ সময় সিজিবৰ কাৰণে মই পুনৰ ঢাকনিখন এনেদৰে দি দিছোঁ। 3-4 মিনিটমানৰ পাছত ঢাকনি খুলিছোঁ। এয়া তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। এতিয়া পানী দিয়াৰ উপযুক্ত সময়। এতিয়া মই এয়া পানী দিছোঁ মই 2 কাপ। এটা কথা মনত ৰাখিব যে কুকাৰত পানী নকমে, গতিকে যিমান পানী দিয়ে সিমানেই পানী থাকিব। এতিয়া তাত মই নিমখ আৰু 1 চামুচ দি দিছোঁ আৰু লগতে হালধি অলপো দি দিছোঁ তাত। এইখিনি মই মিহলাম আৰু এনেদৰে মিহলাই লৈ পুনৰ এতিয়া ঢাকনিখন বন্ধ কৰি দিম ভালদৰে। এয়া ঢাকনিখন বন্ধ কৰি দিছোঁ আৰু 3-4টা চিটি মাৰিবলৈ এৰি দিছোঁ। এয়া 3-4টা চিটি মৰাৰ পিছত এয়া মোৰ তৈয়াৰ হৈ গ'ল কুকাৰত বনোৱা চিকেন। এয়া কুকাৰত বনোৱা চিকেন। আপোনালোকে এনেদৰে বনাই খাবচোন, খুব ভাল লাগে খাবলৈ। এয়া আপোনালোকে দেখিছে নহয়, খাবলৈ খুব টেষ্টি হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই উভতি আহিম। এতিয়ালৈ বিদায় মাৰিছোঁ। ধন্যবাদ।